উফ কেনে গেলা পচা গৰম দিছে আজি। এইকেইদিন বৰষুণ আছিল, বহুত ভাল আছিল। আজি একে গৰমে 12টা বজাই দিছে। মই এতিয়া যাওঁ ছোৱালীজনীক স্কুলৰ পৰা লৈ আহোঁ। এই দুপৰীয়া টাইমত স্কুলৰ পৰা অনা নিয়া কৰাটো বহুতে প্ৰব্লেম। মানে যোনে অনা নিয়া কৰে তেখেতসকলে গম পাব যে কিমান কষ্ট। মানে স্কুলৰ পৰা ওলোৱাৰ লগে লগে আমি ষ্টুডেণ্ট হৈ যাওঁ ন। বেগ হাতত লৈ ল'লোঁ, ইমান ভাৰী বেগ। গৰম কেনেকুৱা উদ্দেশ্য না? তামাম গৰম, থাকিব নোৱাৰা। ক'ত যাবা? চিন্তা কৰি আছা? স্কুল ছুটি দি ওলোৱাৰ পাছত ডাইৰেক্ট সোমাই যায় ইয়াতে নোসোমালে স্কুল অহাটো মানে সম্পূৰ্ণ নহয় সিহঁতৰ। নাইছা কি লৈ আছা? চিপছ। হা কেনেকৈ চাই আছে চাওক, চিপছ চকলেট। লৈছা চিপছ আৰু একো লোৱা নাই? বা কিমান ভাল ছোৱালী, বেলেগ একো লোৱা নাই, কেৱল চিপছ লৈছে নাই? আমাৰ নাইচাই কি লৈছে? নাইচা কি লৈছা? চিপছ। হা চিপছ নহ'লে নহ'ব নাই? স্কুল ছুটি হ'লে মানে চিপছ লাগিব। লৈ ল'লোঁ বেগ আৰু লগত চিপছৰ পেকেট। আৰু এতিয়া নাইচাই স্কুটি চলাব আৰু মই পিছফালে বহি যাম, হ'ব? হা ঠিক আছে, তুমি স্কুটি চলোৱা আৰু মই পিছফালে বহি যাম। আমি ঘৰ আহি পালোঁ। অলপ আগতে আছিল ইমান ৰ'দ চাগে একদম কি হ'ব ইমান গৰমত। আৰু এতিয়া আকৌ কেনেকুৱা হৈ আহিছে নাইছা? বৰষুণ। ৱেডাৰ একদম ক্লাউডি হৈ আহিছে, বৰষুণ দিবই চাগে। বতৰৰ কথা কি যে ক'ম।